দুলীয়াজানবাসীৰ বাবে এটা ভাল লগা খবৰ আৰু আপোনাৰো ঘৰত যদি স্কুলীয়া ছাত্ৰ-ছাত্ৰী আছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে কাৰণ দৈলনগৰীৰ দুলীয়াজানত প্ৰজ্ঞানম দা লাৰ্ণিং হাব নামেৰে এটা শিক্ষানুষ্ঠানৰ শুভাৰম্ভ হ'বলৈ গৈ আছে আৰু যোৱাকালি প্ৰজ্ঞানম দা লাৰ্ণিং হাবৰ যি ব্ৰেইন অপেনিং চেৰিমনি সেয়া ইতিমধ্যে হৈ গৈছে আৰু এই অনুষ্ঠানটোত উপস্থিত থাকে অসমৰ জাতীয় জীৱনৰ লগত জড়িত শৈক্ষিক জগতখনৰ লগত জড়িত বহুকেইজন গণ্যমান্য ব্যক্তি আৰু এটা কথা আপোনালোকক কৈ থওঁ যে এই প্ৰজ্ঞানম দা লাৰ্ণিং হাবৰ যি ভৰ্তি মাচুল খুব নিচেই কম দামত এই ভৰ্তি মাচুল তেওঁলোকে ৰাখিছে আপোনালোকে এবাৰ খবৰ কৰিব পাৰে আৰু এটা কথা আপোনালোকক কওঁ যেটো ছাত্ৰ-ছাত্ৰীসকলৰ যেটো সেফটিৰ খুব ধুনীয়া তেওঁলোকে ব্যৱস্থা কৰিছে কাৰণ তেওঁলোকে ফিজিক্যাল যেটো ফিজিক্যাল মনিটৰিঙৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও ডিজিটালি তেওঁলোকে গোটেই ক্লাছসমূহ মনিটৰিঙৰ ব্যৱস্থা কৰিব ছাত্ৰ-ছাত্ৰীৰ যি সেফটি সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট গুৰুত্ব দিছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু প্ৰজ্ঞানমনো আসলতে কি আৰু প্ৰজ্ঞানম ক'ত হ'বলৈ গৈ আছে সকলোখিনি এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব এই প্ৰজ্ঞাম অনুষ্ঠানলৈ এইটো কাৰণেই ষ্টুডেণ্ট আহিব লাগে যে আমি টিউচনৰ নামত আমি গাৰ্জেনবিলাক অভিভাৱকবিলাকে খুব দৌৰাদৌৰি কৰি ফুৰোঁ আমি মানে কি হ'ল ভাল টিচাৰ নাপাওঁ এজন মানে কি হ'ল মেথছৰ টিচাৰ লাগিলে বহু দূৰ যাবলগীয়া হয় ইংলিছৰ টিচাৰ লাগিলে বহু দূৰ যাবলগীয়া হয় আমি একেখিনি জেগাতে আটাইকেইটা ছাবজেক্ট ইংলিছ অসমীয়া সায়েন্স মেথছ এই আটাইকেইটা বস্তু যদি আমি একে জেগাতে পাওঁ সেই একে জেগা পোৱা বস্তুটোৱে হ'ল প্ৰজ্ঞানম At Pragyanam, we focus on the conceptual learning, not rote memorization. And our goal is to prepare a student not only for examination, but also for challenging life and lifetime learning. Thank you. আমি দুলীয়াজানৰ হুকুতা চাৰিআলিত প্ৰজ্ঞানম লাৰ্ণিং হাব নামেৰে এটা নতুন লাৰ্ণিং হাব আমি ইয়াত আৰম্ভ কৰিব লৈছোঁ আৰু বৰ্তমান আমি টাৰ্গেট কৰি লৈছোঁ যে ক্লাছ 5, 6 আৰু 7ৰ ষ্টুডেণ্টছখিনি পৰৱৰ্তী পৰ্যায়ত নেক্সট ছেশ্যনৰ পৰা ইয়াৰ প্ৰকাৰটা আৰু ডাঙৰ হ'ব এই লাৰ্ণিং হাবটো ইটছ এ কাইণ্ড অফ ওৱান ষ্টেপ সলিউশ্যন টাইপ ইয়ালে আহিলে আপোনালোকে ইয়াৰ গোটেই মেকানিজমটো বুজি পাব যে আমি কেনেকুৱা ধৰণৰ এটা মেকানিজম এটা মিছন এটা ভিজন লৈ পেলাই ইন এ ভেৰি চাইণ্টিফিক ৱে আমি কেনেকৈ ধৰণে ষ্টুডেণ্টৰ শৈক্ষিক ভৱিষ্যতটো ডেভেলপ কৰিবলৈ আমি আগবাঢ়িছোঁ আপোনালোক এবাৰ প্ৰজ্ঞানমৰ আমাৰ অফিচলৈ আহক আৰু ইয়াৰ লগতে আমি ক'ব বিচাৰোঁ যে যোনটো আমি ফি ষ্ট্ৰাকচাৰ ইয়াত ৰাখিছোঁ ইটছ এ ভেৰি এফৰ্ডেবল ফি ষ্ট্ৰাকচাৰ যোনখিনি মেকানিজম যোনখিনি ফেচিলিটিজ আমি দিছোঁ আপোনালোক এবাৰ আহক চাওক বুজক এনৰোল কৰে বা নকৰে বাচ্চাটোক ইয়াত এডমিশ্যন দিয়ে নিদিয়ে ডেটছ এণ্ড ছেপাৰেট থিং সেইটো পিছৰ কথা কিন্তু এবাৰ আহক এবাৰ আমাৰ বস্তুখিনি চাওক আৰু প্ৰাইচ পেকেজটো আপোনালোকে ডেফিনেটলি চাওক মই ন দি ক'ব পাৰোঁ যে এই প্ৰাইচ পেকেজত এইখিনি ফেচিলিটি উইথ দিছ চৰ্ট অফ মেকানিজম ইন এ ভেৰি চাইণ্টিফিক ৱে বেলেগ হয়তো কোনেও দিব নোৱাৰে আকৌ এবাৰ কৈছোঁ আহক চাওক ধন্যবাদ আৰু ইয়াৰ বিষয়ে যদি আৰু আপোনালোকে অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে তেওঁলোকৰ যি ফোন নাম্বাৰ মই ভিডিঅ'ত ডিছপ্লে কৰি দিম আৰু অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ